নমস্কাৰ আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ যিটো বৰগীত আছে প্ৰথম পাঠ মাধৱদেৱে ৰচনা কৰিছে আৰু এই বৰগীতটি আলোচনা কৰাৰ আগতে আমি কিছুমান কথা জানিব লাগিব বুলি আমি আলোচনা কৰিছিলোঁ আৰু গোটেইখিনি কথা ইতিমধ্যে আগৰ ক্লাছবোৰত আমি আলোচনা কৰিলোঁ আৰু আজি আমি আলোচনা কৰিম সেই দশম শ্ৰেণীৰ যি প্ৰথম পাঠ বৰগীত আছিল তাৰ প্ৰশ্ন উত্তৰ আৰু প্ৰথমতে সেই পাঠটিৰ প্ৰশ্ন আমাক কি দিছে আমি চাওঁ যে প্ৰথম প্ৰশ্ন দিছে আমাক নেৰিবা বান্ধৱ মোক জীৱনে মৰণে কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে গতিকে এই প্ৰশ্নটিৰ উত্তৰ যদি আমি ক'ব যাওঁ তেতিয়াহ'লে কি হ'ব উত্তৰ যে হৰি অৰ্থাৎ ঈশ্বৰক অনুৰোধ কৰিছে কাৰণ আমি বৰগীতটিত পাইছোঁ যে হৰিক অনুৰোধ কৰি আছে মাধৱদেৱে গতিকে দ্বিতীয় প্ৰশ্ন কি আছে আমি চাওঁ দ্বিতীয় প্ৰশ্ন খ নম্বৰ প্ৰশ্ন খনক খনন্দ যোগী যাহাকো ধিয়াই খনক খনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে তো কবিয়ে মাধৱদেৱে সেই বৰগীতটিত কোৱা অনুসৰি খনক খনন্দ যোগীসকলে হৰি ধ্যান কৰে বুলি কৈছে গতিকে মই শৰ্টত লিখি দিছোঁ অতি চমুকৈ লিখি দিছোঁ অলপ তোমালোকে প্ৰশ্নৰ লগত মিলাই লিখিব পাৰা যে হৰিক ধ্যান কৰে বুলি কৈছে আমি শৰ্টত লিখি দিছোঁ আৰু লংকৈ যদি অলপ বনাই লিখা তেতিয়াহ'লে প্ৰশ্নৰ সৈতে যদি মিলাই লিখা তেতিয়াহ'লে হ'ব খনক খনন্দ আদি যোগীসকলে হৰিক ধ্যান কৰে বুলি কৈছে গতিকে তৃতীয় প্ৰশ্ন গ নম্বৰ প্ৰশ্ন হ'ল যে কবি কিহত আঁতৰ হোৱা বুলি কৈছে গতিকে ইয়াৰ উত্তৰ হ'ব যে কবি সাংসাৰিক মায়ামোহ অৰ্থাৎ বিষয় বাসনাত আঁতৰ হোৱা বুলি কৈছে গতিকে চতুৰ্থ প্ৰশ্ন কি আছে আমাক দিয়া বৰগীতটি কোনে ৰচনা কৰা আমি ইতিমধ্যে জানোৱে কোনে ৰচনা কৰা গতিকে এইখিনি তোমালোকে নিজে পাৰিবা এই প্ৰশ্নটিৰ উত্তৰ যে বৰগীতটি কোনে ৰচনা কৰা মাধৱদেৱে ৰচনা কৰা যদি প্ৰশ্ন হয় কেতিয়াবা বৰগীতটি কোনে ৰচনা কৰা মাধৱদেৱে ৰচনা কৰা শৰ্টতো লিখিব পৰা নাইবা প্ৰশ্নৰ লগত মিলাইও লিখিব পৰা যে বৰগীতটি মাধৱদেৱে ৰচনা কৰা তোমাৰ চতুৰ্থ হৈ গ'ল পঞ্চম যিটো প্ৰশ্ন আছে যে বৰগীতটি কি ৰাগত বন্ধা বৰগীতটিৰ আমাৰ পাঠত থকা যিটো বৰগীত আছে এই বৰগীতটিৰ একেবাৰে ওপৰত আমাক দিয়ে আছে কি ৰাগত বন্ধা আছে গতিকে বৰগীতটি কি ৰাগত বন্ধা হ'ব বসন্ত ৰাগত বন্ধা আছে তাৰ পিছৰ যিটো প্ৰশ্ন আছে প্ৰথম 6 নম্বৰ তাত আমাক কি প্ৰশ্ন কৰিছে কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে গতিকে আমি ইয়াৰ উত্তৰত আমি ক'ব লাগিব কবিয়ে হৰি অৰ্থাৎ কৃষ্ণক সম্বোধন কৰিছে তো ইয়াৰ পিছৰ প্ৰশ্ন কি আছে আমাক দ্বিতীয় 6 নম্বৰত কি বুলি কৈছে মৌ পাশ মানে কি গতিকে ইয়াৰ উত্তৰ হ'ব মৌ পাশ মানে মায়াৰ বন্ধন তো আমাৰ 1 নম্বৰৰ কৰ পৰা একেবাৰে আমাৰ শেষৰ সেই দ্বিতীয় চলৈকে আমি গোটেইখিনি উত্তৰ আমি এইখিনি আলোচনা কৰিলোঁ এতিয়া আমি 2 নম্বৰ প্ৰশ্ন যেটি আছে সেইটো আমি আলোচনা কৰিম 2 নম্বৰ প্ৰশ্ন কি আছে আমাৰ বৰগীতটিৰ মূল ভাৱ লিখা ইয়াৰ মাজতে মই ক'ব বিচাৰিছোঁ যে বৰগীতটিৰ যিটো মূল ভাৱ এই মূল ভাৱখিনি আমি ইয়াৰ আগৰ ক্লাছত আমি আলোচনা কৰিছোঁ গতিকে তোমালোকে যিয়ে সেইখিনি চোৱা নাই তোমালোকে আগৰ ক্লাছত গৈ পেলাই আগৰ ক্লাছৰ যিটো ভিডিঅ' আছিলে তাত গৈ পেলাই তোমালোকে চাব পাৰা মূল ভাৱখিনি বুজি ল'ব পাৰা তো এইটো মই আৰু ইয়াত লিখি নুবুজাওঁ গতিকে তৃতীয় যিটো প্ৰশ্ন আছে সেই 3 নম্বৰ প্ৰশ্নটি কি আছিলে বৰগীতটিৰ ৰচকৰ চমু পৰিচয় বৰগীতটিৰ ৰচকৰ চমু পৰিচয় এই বৰগীতটিৰ ৰচকৰ চমু পৰিচয় ইতিমধ্যে পাঠটিত দিয়াই আছে আৰু আমি আলোচনা কৰিছোঁ আগৰ ক্লাছত গতিকে সেইখিনি তোমালোকে চাই ল'ব পাৰা তাৰপিছত গতিকে এতিয়া আৰু আলোচনা নকৰোঁ এই ৰচকৰ বিষয়ে যিহেতু আগৰ ক্লাছত আলোচনা আমি কৰিছোঁ গতিকে তাৰপিছৰ প্ৰশ্ন দি আছে কি আমাক ব্যাখ্যা গতিকে ব্যাখ্যাখিনি আমি পিছত আলোচনা কৰিম আমি একেবাৰে 6 নম্বৰলৈকে গুচি যাওঁ 6 নম্বৰৰ যিটো বৰগীতৰ কি দি আছে 4টা লক্ষণৰ বিষয়ে লিখা নাই আলোচনা কৰা গতিকে এই বৰগীতৰ 4টা লক্ষণৰ বিষয়ে আমি ইয়াৰ আগৰ ক্লাছত আমি আলোচনা কৰিছোঁ তাত গৈ তোমালোকে চাই ল'ব পাৰা তাৰপিছৰ প্ৰশ্ন কি আছে আমাক ভাষা বিষয়ক গতিকে এই ভাষা বিষয়ক 1 নম্বৰ 2 নম্বৰ কি দি আছে আমাক গতিকে ভাষা বিষয়ক যিখিনি প্ৰশ্ন আছে তাৰ 1 নম্বৰ প্ৰশ্নৰ কি আছে আমাক আধুনিক ৰূপ লিখিব আছে কিছুমান শব্দ দিছে এই শব্দবোৰৰ আধুনিক ৰূপ কি সেইখিনি আমি লিখিম
গতিকে চাওঁ আমি যে প্ৰথম ভাষা বিষয়কৰ একৰ যিখিনি প্ৰশ্ন আছে তাৰ প্ৰথম যেটি শব্দ দিছে আমাক সেই শব্দটো হৈছে নাপাবন্ত এই নাপাবন্ত শব্দৰ আধুনিক ৰূপ হ'ব নাপায় তাৰ পিছত আমাক কি দিছে শব্দ কেনে তো এই কেনে শব্দৰ আধুনিক ৰূপ হ'ব কি দৰে নাইবা কেনেকৈ এই দুইটা ভিতৰত এটা লিখিলে হ'ল তাৰ পিছত আমাক কি বুলি কৈছে ভৈলুহু এই ভৈলুহু শব্দৰ আধুনিক ৰূপ হ'ব হলু তাৰ পিছত যেটি শব্দ দিছে তুমিখে এই তুমিখে শব্দৰ আধুনিক ৰূপ হ'ব তুমিয়েই নাইবা তুমিহে তাৰ পিছৰ যেটি শব্দ দিছে জনেৰ এই জনেৰ শব্দৰ আধুনিক ৰূপ হ'ব জনৰ নাইবা সকলৰ তাৰ পিছৰ শব্দ আমাক কি দিছিলে কহয় আৰু এই কহয় শব্দৰ আধুনিক ৰূপ হ'ব কয় গতিকে আমি 1 নম্বৰ প্ৰশ্নখিনি আমি আলোচনা কৰিলোঁ ভাষা বিষয়কৰ এতিয়া আমি আলোচনা কৰিম 2 নম্বৰখিনি এই 2 নম্বৰত কি দিছে প্ৰশ্ন আমাক যে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য লিখা বৈশিষ্ট্যসমূহ লিখা বৈশিষ্ট্য নাইবা লক্ষণ একে কথা বৈশিষ্ট্য নাইবা লক্ষণৰ বিষয়ে আমাক লিখিব হৈছে লক্ষণ লিখিব হৈছে ইতিমধ্যে আমি এই ব্ৰজাৱলী ভাষানো কি ব্ৰজাৱলী ভাষাৰ লক্ষণ বৈশিষ্ট্য যেহেতু আগৰ ক্লাছত আলোচনা কৰিছোঁ গতিকে ইয়াত আৰু মই নকওঁ গতিকে তোমালোকে সেই আগৰ ক্লাছৰ যিবোৰ ভিডিঅ' আছে তাত গৈ চাব পাৰা তো আজিৰ কাৰণে ইমানখিনি আছিলে ইয়াৰ পিছৰ ক্লাছত আমি সেই ব্যাখ্যাখিনি 4 নম্বৰৰ যিখিনি আছে আৰু 5 নম্বৰখিনি আমি আলোচনা কৰিম তো পিছৰ ক্লাছত আকৌ লগ পাম ধন্যবাদ